তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আজি মানে আমাৰ শিক্ষামূলক ভ্ৰমণৰ কাৰণে কাজিৰঙা যাব। তো ভিডিঅ'টো চাই থাকক, কাৰণ মই ঘৰত ইণ্ট্ৰ'টো দিয়া নহ'ল। তো সেই গতিকে বেয়া নাপাব। তো মই বাটত দিম গাড়ীত। তো আমাক ছাৰজনে অলপ লাহে লাহে মানে যাব দিছে। তো আমি লাহে লাহে যাম, আগত যাম কিন্তু। তো আমি এৰি থৈ আহিলোঁ আমাৰ কলেজখন, সেইখনে আমাৰ গেটখন। তো ভিডিঅ'টো চাওক আৰু। তো হাই ফ্ৰেণ্ডছ, তো আজি মানে ঘৰত ইণ্ট্ৰ'টো দিব নোৱাৰিলোঁ, তো সেইটো কাৰণে এখন গাড়ীতে দিলোঁ। তো পিছত মানে আৰু এখন গাড়ী আহি আছে। তো আমি মানে সৰু গাড়ী এখনত আহিছোঁ। তো মোৰ মানে লগৰ কেইজনমানৰ ওচৰত বহি আছোঁ, আৰু আমাৰ গাড়ীখন সৰু, আৰু আমাৰ গাড়ীখনে মানে প্ৰথম পাছ আহিছে, আৰু এতিয়া মিউজিক চিষ্টেম কৰিছে, আৰু তাত গৈ আমি কথা পাতিম। তো চাই থাকক ভিডিঅ'টো, বাছ ইমানে। তো বন্ধুসকল গুড মৰ্ণিং, আৰু এতিয়া বাজিছে 7:30। তো চাওক মৰিগাঁওখন ৰাতিপুৱা এনেকুৱাই দেখে, মানে গাড়ী মটৰ নাই। তো আৰু অলপ পিছত যাতে গাড়ী মটৰ ভৰি যাব চাগে নহয়, গাড়ী মটৰ ভৰিবই। তো মৰ্ণিং সকলোকে মৰ্ণিং, আৰু ভিডিঅ'টো চাওক। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ৰখাব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি যাতে সকলো ভিডিঅ'ত নটিফিকেশ্যন আপোনালোকে সোনকালে পায়, সেইটো কামটো কৰি থ'ব আৰু। তো বন্ধুসকল এনেকৈ আহি আমি নগাঁও পালোহি, আৰু নগাঁও এই ট্ৰেইনৰ ৰাস্তাটো আমি পাৰ হৈছোঁ আৰু। তো ট্ৰেইনৰ ৰাস্তাটো পাৰ হৈ আৰু কিমান যাব লাগে নাজানো, কিমান যাব লাগে মানে দাদাজনক সুধিছিলোঁ। তো 3.5 ঘণ্টামান লাগিব চাগে আমাৰ মৰিগাঁৱৰ পৰা একেবাৰে কাজিৰঙালৈকে। বন্ধুসকল এনেকৈ আমি আহি 1 ঘণ্টাৰ পাছত নগাঁও পাৰ হৈছোঁ আৰু। তো ঠিককৈ ক'ব পৰা নাই, তথাপিও চাওক। বন্ধুসকল এনেকৈ আহি আমি 3 ঘণ্টাৰ পাছত কাজিৰঙাত এলেকাত সোমালোহি আৰু। বন্ধুসকল ফাইনেলি আমি কাজিৰঙা আহি পালোঁ, আৰু সেয়া ল'ৰা ছোৱালীবিলাক নামিছে আৰু খানা চানা বনাব, আৰু বেলেগেও খানা খাব আহিছে চাওক সেইফালে। আৰু আমি এখনতে গাড়ীতে আহিছিলোঁ, আৰু সেইখন এখন গাড়ী তাৰপিছত বাকী মানে আৰু এনেকৈ আমি খানা খাবলৈ চৌহাৰি বহাই দিয়া হ'ল, আৰু শাক পাচলি কুটিব এতিয়া। তো কুটিবলৈ এইবিলাক তৈয়াৰী কৰা হৈছে, আৰু টিৰপাল পাৰি দিলে ইয়াত বহিব এতিয়া। আৰু এনেকৈ হৈ গ'ল চাহ খোৱা সময়, আৰু চাহ দিছোঁ চাওক। আমি চাহ খাইছোঁ এনেকৈ কিবাকিবি এনেকৈ চাহ খাইছোঁ আৰু। আৰু এয়া মেমহঁতে চিলাইচ খাই আছে। খানাৰ আইটেম এয়া মাছ, মাংস, তাৰপিছতে ভাজি, বৰ্তমান পিঁয়াজ কাটি আছোঁ, লগতে চালাড আছে। এইটো কি আহিব নাই? এইটো লগতে এই আলু বিন দি পেলাই, বেচেৰি দি পেলাই ভাজি, আৰু মাছ হ'ব, দালি হ'ব। মাংসটো কি মাংস? ব্ৰইলাৰ মাংস হয় নেকি? বাৰু একো নাই। কি এইবিলাক কি চাউল? এইখিনি হ'ব জানো? হ'ব লাগে।
কথাটো হ'ল এনেকুৱা আমি মানে ফাৰ্ষ্ট আহিলোঁ ন তো এতিয়া মানে গাড়ীবিলাক আহি আছে তো আমি ফাৰ্ষ্ট আহি মানে বহুত ভাল কাম কৰিলোঁ তো এইবিলাক যিবিলাক ৰখি আছে কেনেকুৱা লাগিছে সেইটোকে কৈ দিয়া মজা ইমান বেয়া লাগে নাই যেনিবা আমি মানে জেগাটুকুৰা মানে ভালকৈ ঘূৰিব পৰা নাই তো অলপ ঘূৰিম এতিয়া জেগাটুকুৰা চাম ন কাজিৰঙা চাম আৰু কি আৰু সেইফালে ডেক চেক সজাই আছে আমাৰো এটা আনাহেঁতেন ভাল আছিলে নানিলোঁ ন কিনো কৰিব এতিয়া চাওক এইখন এখন স্কুল বাছ আছে কিন্তু সিহঁতৰ ইউনিফৰ্ম বেগ কৰিছে আমি ইউনিফৰ্ম পিন্ধি আহিছোঁ হ'লেও অলপ অলপ বেগ তথাপিও যথেষ্টখিনি আমি জিপচি চাফাৰী কৰিম বুলি আহিছিলোঁ চাৰিজন 100কে আৰু মানে 8জন হ'লে নিব আৰু কাৰণে পূৰা আমি ৰেডি আৰু আৰু কাজিৰঙা ঘূৰিম তো আমি একে পিছত বহিম পিছত বহিম বাহ হা উঠা খেলি কেনেকুৱা আহি বহুত ভাল চলালে বহি যাম 8টা লাগিব পঁচিছ যাব না তো এদি আমি পিছত 4জন দিছোঁ কিবা ক'বা নেকি মই বহাই চিটে নাই মাজে মাজে জালুকৰ বোলে বাগান তো চাওক চবফালে পাক আৰু আমাৰ যিখনকে হাইট আছে কেই নম্বৰ আছে 4 নম্বৰ আছে মোবাইল কৰিলে চেছ মানে আমাৰ মোবাইলৰ কেমেৰাটো কৰিলে উঠি পেলাই মানে অলপ প্ৰব্লেম হয় সেই গতিকে মানে অলপ বহি দিছোঁ আৰু চাওক এই লাহে এই মানুহকেইটা চিনি পোৱা নাই আমাৰ অসমৰে চাগে অসমৰে মানুহ আৰু হৰিণবিলাক পাৰ হৈ নাহে নেকি এইফালে ৰাতি পাৰ হৈ থাকে গৰু এইকেইটা হয় না এইকেইটা গৰু আৰু এইকেইটা মানুহ আৰু গৈ আছোঁ আৰু আগত যাম ইয়াত পাছত মানে 3টা বেছ 4টা মানে অলপ টান হয় মানে বহা সুবিধা হয় আৰু পিছত আৰু 4-5জন মান আহি আছে জীপ আমি এতিয়া মানে দাবাক চাওক এই খুৱাইছেহে বন্ধুসকল এইখনেই হৈছে নেশ্যনেল পাৰ্ক কাজিৰঙা তো দেখাততো সাধাৰণ গাঁৱৰ নিচিনাই কিন্তু কি নেশ্যনেল পাৰ্কটো তো চাওক এইবিলাক হৈছে মানুহৰ ঘৰ আৰু সিপাৰে আপোনাৰ জীৱ জন্তু থাকে মানে আমি মানে থাকিব নোৱাৰিম মানে ভয় লাগিব ন সেইফালে মানে বনৰীয়া জীৱ জন্তু আছে আৰু এইফালে মানুহ তো চাওক ৰাস্তাটো সিপাৰে জীৱ জন্তু আৰু ইপাৰে মানুহ তো অকণমান আচৰিত লাগে ন দেখাত সাধাৰণ নিচিনা কিন্তু অসাধাৰণ তো চাওক সেইফালে ফৰেষ্ট এৰিয়া এইফালে মানুহ থাকে এইখিনিও চৰকাৰী মাটিবাত মানুহ মানে থাকে আৰু কি কৰিম বন্ধুসকল এই আগত বোলে কিবা হাতী নে কি দেখিছে বাট মইতো দেখাই নাই হাতী মানে বেলেগত দেখিছোঁ বাট ইয়াত দেখা নাই মানে এতিয়া বৰ্তমান দেখা নাই এতিয়া ইয়াত তো দেখিছে বোলে আগত
তো আপোনালোকক সেইটো দেখিছোঁ বাট আপোনালোকে কেমেৰা মানে ঢুকি নাপায়গৈ মানে জুমিং কৰিলেও নহয় মানে তো চাইছে চাওক কি মানে লুপ্ত পাই গৈছে ন কাজিৰঙাত কিছুমান জীৱ জন্তু তো ভিতৰুৱা এৰিয়াবিলাকত বাঘ ভালুক আছে বোলে কিন্তু এই সন্মুখখিনিত মানে নাথাকে মানে মানুহৰ গোন্ধ পালে এইবিলাক বস্তু জীৱ জন্তু নাথাকে ন ওচৰে পাজৰে অলপ দূৰৰ এৰিয়াত আছে মানে এই ওচৰে পাজৰে মানে কিবা হৰিণ তাৰপিছত গড় আৰু হাতী এনেকৈ মানে সৰু সুৰা জীৱ জন্তু থাকে এই বাঘ ভালুক মানে নাথাকে তো এইখনে হৈছে স্কুল তো ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাক পঢ়ে নেকি কাজিৰঙাৰ যিখিনি এৰিয়াৰ মানে সৰু সৰু ল'ৰা ছোৱালী মানে এই যিখন এইখন গাঁও এইখনতো গাঁওহে ন তো সিফালেহে ফৰেষ্ট তো মানে আচৰিত আৰু ধৰক তো চাই থাকক ভিডিঅ'টো আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বাছ ইমানে তো আগত আমাৰ 3খন জিপছ গৈ আছে নাজানো কি হৈছে আৰু সেয়া মানে তামান মানুহ মানে কাজিৰঙাত যেতিয়াই আপুনি নাহক কিয় মানুহ মানে থাকিবই বহুত দূৰ পৰা আমাৰ যিখন ৰখালে ইয়াতে পাৰ্কিং কৰিলে এতিয়া আমি ওপৰ সেই ৰাস্তাটোৱেদি ক'ত যাওঁ ঠিক নাই কিন্তু যাব লাগিব আমি যাব লাগিব এতিয়া সেইফালে এটা হাতী আছে আপোনাৰ কেমেৰা ধৰিব নোৱাৰিব বাছ হাতটো চাম এতিয়া হাতটো মেইন গেট তো এইটো হৈছে মেইন গেটটো আৰু সেইফালে বাৰু জীপ চিপ আহি আছে চাগে চাওক গছবিলাক ধুনীয়াকৈ ৰং পেইণ্ট কৰি ৰখাইছে তলখিনি ৰং কৰি দিছে ভাল লাগিছে তো এটা সুন্দৰ ধুনীয়া মনোমোহা পৰিৱেশ চাওক সেইকেইটা হৰিণ এটাচোন গৰু সমানকৈ ডাঙৰচোন চাওক সেইফালে মানুহ আৰু আমাৰ ক্লাছৰ ষ্টুডেণ্টবিলাক আৰু আহি আছে চাই থাকক এইকেইটা হৰিণ আৰু এইকেইটা হাতী দেখা পাইছে না নাজানো দেই পাব পাৰে লাগে আৰু এই ৰাস্তাটোৰ পৰা যাব নিদিয়ে সেইফালৰ পৰা মানে সেইফালে গাড়ী চাড়ী যাব ন গাড়ী যাব দিয়ে আৰু এইটো কি আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰাস সংৰক্ষিত বনাঞ্চল কাজিৰঙা বনাঞ্চল কহৰা অসম পিনক'ড 788561 এই ঘৰটো কি জানিবলৈ আমি ভিতৰলৈ যাব লাগিব কাৰণ এই ঘৰটো কি এই ঘৰটোৱে মানে মেইন কিবা কিবি বস্তু আছে বোলে ইয়াত লুপ্ত কিছুমান বস্তু বন্ধুসকল এই ঘৰটোৰ ভিতৰত মানে কিছুমান জন্তুৰ হাড় আছে যিবিলাক জন্তু মানে কাজিৰঙাত মানে লুপ্ত পাই গ'ল তো সেইফালে মানে খুলি দিয়া নাই তো বহি চাব পাৰে বাট আমি বহি চোৱা নাই আমি মানে বাহিৰৰ পৰাই চাইছোঁ তেনেকুৱা ছিষ্টেম আছে বাহিৰৰ পৰা চোৱা তো সেই বাহিৰৰ পৰাই চালোঁ আৰু কিছুমান এইটোত কিছুমান হাড় আছে তো ধৰিব নোৱাৰিব চিচাৰ ভিতৰৰ পৰা মই বাহিৰৰ পৰা দেখাইছোঁ তো নোৱাৰিব ধৰিব নোৱাৰিব মই ধৰিব পৰা নাই ঘৰটোৰ ভিতৰত আহিলোঁ আৰু ভিতৰৰ পৰা আমি চাব পাৰিম সেইফালে ওখ কিছুমান চাওক চাওক সেইফালে আমি ওপৰত চাই থাকক ভিডিঅ'টো বাছি মানে মেইন পিকনিক প্লেচ খানা এতিয়া খানা খাম আৰু ফটো চটো উঠি যামগৈ তো এইটোৱে এটা ব্লগ তো এতিয়া সমাপ্ত হোৱা নাই ব্লগটো অলপ পিছত দি হ'ব চাই থাকক ব্লগটো কেনেকুৱা পায় আৰু এতিয়া পে'মেণ্টটো দিওঁ 100কৈ আৰু হাতীটো নাজানো হাতীটো হ'ব 500মানকৈ হ'ব চাগে তেওঁ জানি বুজি কমকৈ চাগে তো আমি মানে আগতে আহি পালোঁ আৰু চাওক 8টা মানুহ জীপ চাফাৰী হৈ গ'ল আৰু জীপ চাফাৰী কৰাৰ পিছত তো এই জেগাখিনিতে আহিছোঁ তো এইখিনি খানা খাব পাৰে ধুনীয়া মানে এটা ৱাটাৰ মানে হেৰি সৰুকৈ মানে চাওক সেইফালে ফটো উঠা মানে ব্যস্ত আৰু সেইফালে আমাৰ খানা খাইছে তো আগত আৰু মজা লোকেশ্যন আছে মই লোকেশ্যনটো আপোনালোকক দেখাম এই কাজিৰঙা যিটো মেইন প্লেচ যিটো খানা খোৱা তো তাতে এইটো দেখাই দিম চাওক
আৰু সেইফালে পূৰা জংঘল আৰু এইফালে পূৰা মানুহৰ ঘৰ সেইটো খানা খোৱা জেগাত তাত এটা মানে ফাৰ্ষ্ট প্লেচ পায় আৰু ইয়াত এটা প্লেচ আৰু আগত কিমান প্লেচ পায় নেকি নাজানো তো যদি পায় কৈ দিম ভিডিঅ'টোত আৰু চাওক সেইফালে এইবিলাক কি শিল চাওক মানুহ মানে কিমান ফটো উঠা ব্যস্ত এইবিলাক চাওক কাৰ চাৰ মানে অকল পিকনিক প্লেচ আৰু আগত এটা আছে আৰু আগত কি আছে নাজানো মানে কি খানা খোৱা জেগা মানে এভেইলেবল তো য'তে পায় ত'তে খাব নোৱাৰে বাট জেগা কিছুমান আছে ঠাই কিছুমান আছে খাব পাৰে আৰু চাওক পাহাৰৰ ওপৰত কিমান মানুহ জানো উঠিব পাৰে কিন্তু মই অকলে হ'লেও এতিয়া মানে কি চাহ বাইদেউহঁতে মানে এইখিনিলৈ আহিব দিয়া নাই কিন্তু মই বাছ ভিডিঅ'টো কাৰণে মানে আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ তো চাওক কি এয়াই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এখন নহয় এইখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে আহক আৰু মানে কি আপোনালোকে আহক বাছ মানে আৰু ওপৰত যাম ওপৰৰ কিছুমান দৃশ্য দেখাম আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব আৰু বাছ ইমানে কৰিছোঁ আৰু অকলে যাব চেষ্টা কৰিম অকলে কোনো নাযায় বাদ দিয়ক আপোনালোকক দেখাবলৈ কাৰণে মই ৰিস্ক লৈ পেলাই আপোনালোকৰ কাৰণে মই যাম চাই থাকক ভিডিঅ'টো বাছ ইমানে বন্ধুসকল কাজিৰঙাতে এনেধৰণৰ বহুতো গছ আছে গছ-গছনি আছে আৰু এই দলটো দেখিছেনে এই দলটো মানে বেলেগ এখন স্কুলৰ ইউনিফৰ্ম বেক কৰি আছে সেইকাৰণে বেলেগ লাগিছে বাট ষ্টুডেণ্টে হয় তো সন্মান কৈছোঁ দিয়ক নমস্কাৰ তো চাওক সেইফালে গৈছিল কিন্তু বহুত ল'ৰা ছোৱালী গৈছিল কাৰণে যাব পাৰিছিল কিন্তু মই অকলে যাব নোৱাৰোঁ কাৰণ ভয় লাগে ন মই অকলে আহিছোঁ অকল আগত এখন দলং দেখিছোঁ দলংখনৰ পৰা আহিমগৈ আৰু মানে মোৰ খানা খোৱা প্লেচটো বহুত দূৰত হ'ল আৰু মানে টাইম লাগিব অলপ তালৈকে অলপ দেৰিকৈ যাম আৰু দেৰিকৈ যাম মানে কি দেৰিকৈ যাম বস্তুখিনি চাই যাম ন আজি ওপৰত আৰু কেইটামান ঘৰ দেখিছোঁ তালৈকে যাম এনেকৈ চাহপাতৰ মাজে ওপৰলৈ গৈ আছোঁ চাহপাত নহয় চাহপাত দিয়ক চাহপাতৰ পাত ইয়াত ওপৰত গৈ আছোঁ ওপৰত পাইছোঁহি আৰু চাওক বহুত মানুহ আছেচোন কোনো মানুহ নাই মই মানুহ নহ'ব বুলি ভাবিছিলোঁ বাট বহুত মানুহ আছে লাজে লাগিল কিমান সেউজীয়া পৰিৱেশ কাজিৰঙা সেউজীয়া পৰিৱেশ চাওক এতিয়া কাজিৰঙা আমি ভিতৰত মানে এখন কিবা পাতিছিল চাগে স্কুল নে কিবা আৰু এতিয়া নতুনকৈ কিবা ঘৰ বনাই আছে সেয়া চাওক আৰু আপোনালোকে যদি কাজিৰঙা থানা খাব আহে আৰু 3-4 মাহৰ পিছত এইবিলাক ঘৰ কমপ্লিট হৈ যাব আৰু এইবিলাকে মানে ধুনীয়া মানে ফটো উঠা বা কিবা খানা খোৱা এটা ভাল লোকেশ্যন হ'ব তো চাই থাকক ভিডিঅ'টো আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অনুগ্ৰহ কৰিছোঁ চাওক মই অকলে আৰু গছ-গছনিবিলাক চাওক না কিমান গছ-গছনি কাজিৰঙাত আহিম বুলি কৈ আহি গ'লোঁ এবাৰ তাত যে গৈছিলোঁ মই জিপচি চাফাৰী যে কৈছিলোঁ তেতিয়া মই কিন্তু বাঘ দেখা নাপালোঁ হাতী দেখিছিলোঁ তাৰপিছত হৰিণ দেখিছিলোঁ বাছ এনেকুৱা সৰু কিবা হাতী চুটি কিবা কৰিছোঁ এই বাছ ইমানে ভিডিঅ' চাই থাকক বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত 500 ওপৰত হৈছে বা ছাবস্ক্ৰাইবাৰ আপোনালোকৰ মৰম চেনেহ কাৰণে ন তো আহি গ'লোঁ আকৌ মেইন খানা খোৱা পিকনিক ঠাইখিনিত তো চাওক সকলোৱে এনেকৈ মানে বেলেগৰ গানত নাচি আছে ময়ো নাচি আছোঁ দিয়ক আমাৰ কাৰণ এনেকৈ বক্সটো নানিলোৱে নাচিবলৈ কাৰণ এইটো প্ৰথমতে অকণমান এনেকৈ কৰিব লাগিছিল ন প্লেনিং কৰিব লাগিছিল এতিয়া প্লেনিং কৰি লাভ নাই তো এনেকৈ চাওঁতে আমাৰ ভাত খোৱা সময় হৈ গ'ল আৰু আমি ভাত বাঢ়ি ল'লোঁ আৰু মেমহঁতে এয়া ভাত দি আছে চাওক কাঁহীখন লৈ যাব লাগে অৰ্থাৎ ডিছখন লৈ যাব লাগে মেমহঁতৰ তেনেকৈ পাতিব লাগে আৰু মেমহঁতে দি দিব কি লাগে আপুনি কি খায় তো মেমে আপোনাৰ পানী ভগাই গৈছে মইতো লগৰ ফ্ৰেণ্ড তো পানী দিব খুজিছে আৰু এখন ভৰত আৰু মেমে পানী দিছে আৰু সেয়া ভাত বাঢ়ি ল'লোঁ আৰু লাইন পাতি ধৰিছে আৰু মেমহঁতে ভগাই দিছে তো এতিয়া ভাতকেইটা খাওঁ আৰু অলপ পিছত যামগৈ চাগে তো এতিয়া অলপ পিছত সময় ভিডিঅ'টো চাই অলপো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব প্লিজ শ্বেয়াৰ কৰি দিব তো এই তো খানা পিনা আৰম্ভ হৈ গ'ল চাওক খাইছোঁ বহি আৰম্ভ হোৱা নাই মানে তাত দিছে তাত মানে চাহতে দি আছে আমি লৈ খাব লগাইছে মানে চাহতে দিছে আমি খাইছোঁ ভাল লাগিছে চাওক সেইফালে খাইছে খানা আমিও খাইছোঁ খানা
চাওঁতে সন্ধিয়া হ'ল বন্ধুসকল আৰু এতিয়া আমি যাব পৰা হৈ গ'ল আৰু বৰিং লাগি গৈছে ঘৰলৈ যাব মন গৈছে ঘৰ ক'ত মৰিগাঁও সুধি দিছোঁ আৰু ন চাওক বেলেগে গৈছে খানা খাবলৈ কিন্তু আমি প্ৰথমতে আহি কিন্তু এতিয়ালৈকে যাব পৰা নাই আৰু যামগৈ কি আৰু কাজিৰঙা চালোঁ এখনে কাজিৰঙা আপোনালোকক দেখাব লওঁ সৰুকৈ যত্ন কৰিলোঁ গছৰ একো দেখা নাপালে বোলে সৰুকৈ দেখিছোঁ একো নাই হয়তো তো এখন দুখন তিনিখন আল্ট্ৰা বাছ আহিছে বেলেগৰ পৰা চব মানে কেইদিন আজি মানে ষ্টুডেণ্টে অহা গম পাইছোঁ তো আগতহে মানে দুখন তিনিখনমান অকণমান মানে বেলেগ মানুহ আহিছে তো চাওক সুন্দৰ পৰিৱেশ চাওক চব খালে ভিআইপি ষ্টুডেণ্ট বন্ধুসকল এনেকৈ কৈ আমাৰ গাড়ীখন ষ্টাৰ্ট হ'ল আৰু আমি পূৰা স্পীডত আহিলোঁ মই ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু সেইকাৰণে চৰি বাৰু চ' চাওক চবফালে চাহপাতৰ বাগান আৰু চাহপাতৰ বাগানৰ মাজে মাজে আমি আহিছোঁ আৰু আমি যাব ওলালোঁ এই এখন আমাৰ গাড়ীখন তাৰ পিছত গাড়ী এখন আহি আছে তো শেষত গাড়ী আৰু এই চাহপাতৰ বাগানখন দেখিলোঁ তাতে মানে ফটো কেমেৰা উঠোঁ আৰু ফটো উঠি যামগৈ তত আমি আহি গ'লোঁ আৰু এতিয়া তো বাই আজিলৈ বাই